ও আবুহত ক'ৰ পৰা আহিলি পানী লৈ আহিলি ও আবু এবাৰ দেহালত যাবি না একেলগে বহি মদ খাম দে ৰিহাৰ্চলত যাবি দে যাওঁ দে আমিও বলা আমিও বলা Nang dehalana epat anam kethe arli kethe nang dupe kethe nang do kethe nang rong afa rongke afa so afa su afa ora pidun ena pidun Sir. Suri suri pator kusi rong bong marke nim ke me pensi pator kusi rong bong marke nim ke me pensi nasi wangita he rong bong mar korpe inji liso liso anchirung tha dehal hemlong pator kusi sar moina বাৰেৰহণীয়া অসমৰ অন্যতম জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী সোণাৰু কৃষ্ণচূড়া ফুলাৰ ৰঙীন বতৰ ফাগুন মাহতেই উলহ মালহেৰে উদযাপন কৰা হয় অসমৰ কলম্বাছ কাৰ্বিসকলৰ দেহাল কাচিৰদম উৎসৱ কাৰ্বিসকলৰ ইষ্ট দেৱতা বুঢ়া গোসাঁই তামলং বলিয়াৰ পূজা অৰ্চনাৰে ফাগুন মাহৰ প্ৰথম সোমবাৰ আৰু মংগলবাৰে প্ৰতি বছৰে প্ৰতিখন গাঁৱৰ কাৰ্বি ৰাইজে স্থানীয় দেহাল থানত দেহাল কাচিৰদম উৎসৱ উদযাপন কৰি আহিছে কাৰ্বি ৰাইজৰ অতিকৈ আপোন দেহাল কাচিৰদম উৎসৱটি আমাৰ কাৰ্বি বাংঠে আছেমৰ উদ্যোগত প্ৰতি বছৰে কেন্দ্ৰীয়ভাৱে এই দেহাল কাচিৰদম উৎসৱটি আয়োজন কৰি অহা হৈছে বহু গাঁৱৰ বহু ডেকা গাভৰু জ্যেষ্ঠ কনিষ্ঠ পৰম্পৰাগত খেল ধেমালি গীত নৃত্য সমাহাৰে উৎসৱস্থলীৰ বাকৰি প্ৰতি বছৰে ৰঙীন হৈ উঠে প্ৰতি বছৰৰ দৰে এই বেলিও বাংঠে আছামৰ উদ্যোগত ৩২তম দেহাল উৎসৱটি গুৱাহাটীৰ বেলতলা পাটৰকুছিত ইংৰাজী ফেব্ৰুৱাৰী মাহৰ ১৯, ২০, ২১ তাৰিখলৈ ৩ দিনীয়াকৈ আয়োজন কৰা হৈছে এই ফাগুনৰ ৰঙীন উৎসৱটি ৰঙীন কৰাৰ বাবে আপোনালোককো আদৰণি জনালো।